আপোনাৰ নাম কি? মোৰ নাম মহেশ ছাৰ। আচ্ছা কওকচোন ভাৰত স্বাধীন কেতিয়া হৈছিল? ছাৰ, চেষ্টাটো বহু আগৰ পৰাই চলি আহিছিল, কিন্তু 1947 চনৰ 15 আগষ্টত সফল হৈছিল। আচ্ছা কোৱাচোন ভাৰত স্বাধীনতা হোৱাত কাৰ অৱদান আটাইতকৈ বেছি? ছাৰ, অৱদানটো বহুতৰে আছিল, কিন্তু আমি প্ৰথমতে মহাত্মা গান্ধীৰ কথাই ক'ব লাগিব। আচ্ছা ঠিক আছে আপুনি ভাৰত এখন সাৰ্বভৌমত্ব গণৰাজ্য হিচাপে মানি লয়নে? নিশ্চয় ছাৰ, তাত কোনো সন্দেহ নাই। আপোনাৰ নাম কি? মোৰ নাম নগেন। আপোনাৰ জন্ম কেতিয়া হৈছিল? ছাৰ, চেষ্টাটো বহু আগৰ পৰাই চলি আহিছিল, কিন্তু 1947 চনৰ 15 আগষ্টত সফল হৈছিল। আপোনাৰ দেউতাকৰ নাম কি? ছাৰ, অৱদানটো বহুতৰে আছে, কিন্তু আমি প্ৰথমতে মহাত্মা গান্ধীৰ নাম ক'বই লাগিব। Are you mad? নিশ্চয় ছাৰ, তাত কোনো সন্দেহ নাই।